আজি আমি চাম হাগ্ৰামা মহিলাৰীয়ে কিদৰে শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ আনিছিল। BTC চুক্তিৰ অনুসৰি CIT স্থাপন কৰা হৈছিল। আসনৰ সংৰক্ষণ 60% BTCৰ ছাত্ৰ ছাত্ৰী, 17% অসমৰ অন্যান্য অঞ্চল, 20% উত্তৰ পূৰ্বাঞ্চল আৰু 3% শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰী। My name is Akansha and I'm from Patna, Bihar. মোৰ নাম দেৱৰ্ষী সোণোৱাল, মই শিৱসাগৰৰ পৰা আহিছোঁ। মোৰ নাম জিয়াউল আলম আহমেদ হয়, মই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। My name is Ishu, I am from Andhra Pradesh. নমস্কাৰ, মোৰ নাম ৰাজদীপ বৰ্মন, মই নলবাৰীৰ পৰা আহিছোঁ। মই লখিমপুৰৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম জিষ্ণু বান, মই কোকৰাঝাৰৰ পৰা আহিছোঁ। মই বৰপেটাৰ পৰা আহিছোঁ। মই লাষ্ট 6 মান্থ ফাৰ্ষ্ট ছেমিষ্টাৰ ইয়াতে পঢ়িলোঁ। মই বৰ্তমান চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰত বৰ্তমান মই BTech-ত চিভিল ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ। I have been here past 5 months. ভাল লাগি আছে, মানে ইয়াতে 60% ৰিজাৰ্ভেশ্যন দিছে, যোনটোৰ কাৰণে আমি আহিব পাৰিছোঁ ইয়াতে। Overall about CIT, I can say that it has all the basic facilities which a student requires. ইয়াত ভালকৈ ফেচিলিটি দিছে। মই এতিয়া বাহিৰৰ হোষ্টেলত থাকোঁ, যোনটো নেকি আমাৰ বাছ ফ্ৰীকৈ অনা নিয়া কৰে। তাৰপিছত মেছ ফিজটো মানে মেছতো ভাত ফ্ৰীকৈ দিয়ে আমাক, যোনটো নেকি ইয়াত BTC গভৰ্ণমেণ্টে বহুত ফেচিলিটি দিছে আমাক, সেইটো ভাল লাগে। বড়োলেণ্ড ইউনিভাৰ্চিটি স্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে BTCৰ হাজাৰ হাজাৰ ছাত্ৰৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ মেলি দিছিল। BTCৰ ছাত্ৰ ছাত্ৰী যি UPSC APSC ক্লিয়াৰ কৰিছিল, তেওঁলোকক 3 লাখ টকা অনুদান দিয়া হৈছিল। BTCৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ যিকোনো মেডিকেল কলেজত MBBS বা BDS পঢ়িব স্থান পাইছিল, তেওঁলোকক BTC চৰকাৰে 2 লাখ টকা অনুদান দিছিল। যিসকল ছাত্ৰ ছাত্ৰীয়ে IITত স্থান পাইছিল, তেওঁলোকক 2 লাখকৈ টকা অনুদান দিয়া হৈছিল। শিক্ষা কেৱল এটা ডিগ্ৰী নহয়, শিক্ষা হ'ল সম্ভাৱনাৰ দুৱাৰ, আৰু সেই দুৱাৰ BTCৰ লাখ লাখ যুৱক যুৱতীৰ বাবে খুলিছিল হাগ্ৰামা মহিলাৰীয়ে।